হেল্ল' ভাই লোক জেডি ব্লগলৈ মই স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। বহুত দিন হ'ল ভিডিঅ' চিডিঅ' দিব পৰা নাই, সেইবাবে আৰু আজি এনেই মঙলদৈফালে যাব আহিছোঁ ফুৰিবলৈ। চাই থকা ভিডিঅ'টো শেষলৈ কি হয় কি নহয় দেখাব। আহি পাইছোঁ আমি দৰংগীজত, দৰংগীজত। ইয়াতে আপোনালোকে আহিব পাৰিব। চাওক ভালদৰে দেখুৱাইছোঁ, ভালদৰে চাওক। আমি কৰিম চব পাইছোঁ এই চাই থকা ভিডিঅ'টো আপোনালোকে দেখুৱাই আছোঁ। এইখন হৈছে মংগলদৈ টাউন, চাওক আপোনালোকে। এতিয়া আমি বাজাৰ ইণ্ডিয়া পাইছোঁ। বাজাৰ ইণ্ডিয়াত মই আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এতিয়া আমি বাজাৰ ইণ্ডিয়াত আছোঁ, চাই থাকক, আপোনালোকক দেখুৱাই আছোঁ। আমি এতিয়া বাজাৰ ইণ্ডিয়াত আছোঁ। কাপোৰ কিনিব আহিছোঁ আজি বাজাৰ ইণ্ডিয়াত। চাই থাকক ভিডিঅ'টো, দেখুৱাই আছোঁ আপোনালোকক। আমাৰ কাপোৰ বিচাৰি পোৱা নাই এতিয়ালৈকে বৰ্তমান। CCTV আছে না স্কুলিং পুৰা টাইট লাগি আছে। স্কুলিং নাই, আমাৰ এইবিলাক তলতে থাকিব। ফাইনেলি স্পৰ্টিং পালোঁ আৰু এইটো ল'লোঁ মই। এইটো ল'লোঁ এইটো ল'লোঁ, এইটো ল'লে। এইটোৰ দাম কিমান? এইটো ল'লে মই দিলোঁ বহুত দাম ইয়াতে কাপোৰ। 850। চাই থাকক ভিডিঅ'টো আপোনালোকে। এতিয়া আৰু ইয়াৰ পৰা যাওঁ।
চশমা যোৱা পিন্ধিব সকলোৰে হৈ গ'ল এতিয়া আমাৰ পেকিং কৰি আছে ইয়াতে ইয়াৰ পিছত যাম আৰু ঘৰলৈ চাই থাকক দেখুৱাই আছোঁ আপোনাক এতিয়া আমাৰ পেকিং হৈ গ'ল এতিয়া আমি গৈ আছোঁ নাজানিৰ পৰা গৈ আছোঁ এতিয়া ইয়াৰ পিছত ঘৰত যাম আৰু এতিয়া ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰিবা বাই